নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতাশ্ৰী আজি নতুন বছৰৰ শুভেচ্ছা জনাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। নতুন বছৰৰ প্ৰাকখনত আজি আমি অকণমান বনভোজ খাবলৈ ঘৰৰ পৰা ওলাই আহিছোঁ আমি সপৰিয়ালে। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগে লগে সকলোকে কামনা কৰিছোঁ যাতে সকলো কুশলে থাকক। আৰু এই নদী চাপৰি ধনশিৰি নদী চাপৰি এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আছোঁহি আৰু আপোনালোকেও হয়তো এনেদৰে সকলোৱে বনভোজ খাইছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক পুনৰবাৰ সকলোৰে মংগল কামনা কৰিছোঁ আৰু শুভকামনা জনাইছোঁ নতুন বছৰটো সকলোৱে কুশলে থাকক। ব'লক আমাৰ পিকনিক স্থলীলৈ আমি গৈ থাকোঁ। চাৰিওফালে মাথোন হালধীয়া আৰু হালধীয়া, ইমান সুন্দৰকৈ এয়া সৰিয়হতলীত আছে, এয়া তামোলৰ বাৰী, খুব সুন্দৰ। ব'লক চাই যাওঁ।